दिनै जोङो गसाइगाव ब्लकनिफ्राय जोङो जोंनि संग्राफोर स्कुलावहाय जोङो जे समनिफ्राय 2005निफ्रायनो जोङो मावबोदोंमोन। दिनै जों माइरं सेरसेनिफ्रायनो मावबोदोंमोन। दिनैसिम जोङो जेबो जोंनि मोनथायखौ जों मोनाखै आरो जों बेनि थाखायनो दिनै दाबि खालामदों। जोङो जोंनि शिक्षा मन्थ्रिनिसिम जोंनि मोननांगौखौ जों मोननांगोन आरो जोङो 60 बोसोर जानाय लोगो लोगो जोंनि जे रिटायार पेन्सन बेखौबो जों मोननांगोन। गासिबो जोंनि दाबिया साक्सेस जानांगोन, नङाबा जोङो बेनिफ्राय गोरानिफ्राय गोरा जोङो आन्दलनखौ जोङो आखायाव लानाय जागोन। जोंनि दाबियानो जाहैबाय जों बेबायदि 1000 थाखाल'जों जों सोलिनो हाया। जोंहा न'खराव फिसा फिसौ दङ। जों बे खामानिखौ जोङो दा नांथाबनानै दं आरो जों नांथाबाबाबो जोंखौ मास्टारफ्रा जर खालामो, जोंखौ खस्थ' होयो आरो साननानै नाय दा जोङो दानि मुगायाव जों बेबायदि 1000 थाखाल'जों जोङो जेबो न'खर संसार सालायनो हाया आरो जोंहा मावाबाबो उसुबिदा। ओरै जों बे खामायाव आखाइ होनानै दङ, जोंखौ जर खालामो नालाय जों उफाय गैयैयाव जों मावनाङो। जों नागारनो हायै बायदि जाबाय आरोखि। दा जोंहा बेनि थाखायनो जों बेबायदि माबाखौ लानांदों आरोखि, दा आन्दलनखौहाय। दा जों मोननांगौखौ जों दाबि खालामनानै लायाबाबो जोंहा जाया। दा बेनि थाखायनो आङो आसाम सरकारनिसिम आङो मोनसे खावलायनाय थाबाय आंनि सायावबो। ओमफ्राय दा शिक्षा मन्थ्रिनिसिमबो जोंहा मोनसे खावलायनाय, बेनो जोंनि दाबिखौ जों मोननांगोन। जोंनि दाबिया जे साक्सेस जानागौमानि जों नागारा। গোটেই অসমতে ব্লক ভিত্তিত মাননীয় বিঅ ছাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰকপত্ৰ দিবলৈ বিচাৰিছোঁ। কাৰণ আমাৰ যিবিলাক সমস্যা, ৰান্ধনীবিলাকৰ সমস্যা, আজি 2005 চনৰ পৰা আমি স্কুলত ৰন্ধা বঢ়া কাম কৰি আছোঁ। কিন্তু বাৰে বাৰে আমি দাবী কৰি আছোঁ যে আমাৰ ৰান্ধনীবিলাকৰ 12 মাহৰ মজুৰি দিয়ক। 10 মাহৰ বাবে মজুৰি দিয়ে, মাননি দিয়ে, মজুৰি নহয়। এইটো মান সন্মান হিচাপত 1000 টকা দি আছে। 1000 টকাৰ পিছত আৰু অসম চৰকাৰে 500 টকা কৰি দি আছে। কিন্তু এই 500 টকাও খেলি মেলি ইমান কৰিছে যে একবাৰ আমাক 3500 টকা দিলে, তাৰপিছত 500 টকা দিলে আৰু আমাৰ এই যে পইচাখিনি এতিয়াও আমাৰ পাব লগা আছে। মাননিৰ কাৰণে তেওঁলোক ইমান খেলি মেলি কৰি আছে। আমি দুখীয়া ৰান্ধনী স্কুলত ভাত ৰন্ধা বঢ়া কামখিনি কৰোঁ। এইখিনিতো তেওঁলোক সকলোবিলাকে জানি বুজি কিয় আমাৰ ৰান্ধনীবিলাকক ইমান কষ্ট দি আছে। 30 টকা 33 টকা হাজিৰাত কি আমাৰ এই সংসাৰখন চলে? ল'ৰা ছোৱালীৰ খৰচ, খোৱা খৰচ। যদি চৰকাৰে আমাক যদি এইখিনি যদি বুজাই দিব পাৰে যে 30 টকা হাজিৰাত কেনেকৈ নচলে, চলাওক, তেওঁলোকে বুজাই দিয়ক। আৰু যদি বুজাই দিব নোৱাৰে, আমি আসাম চৰকাৰ, মুখ্যমন্ত্ৰী মহোদয় আৰু আমি শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যাতে আমাৰ মাননিৰ পৰিৱৰ্তে আমাক মজুৰিটো দিয়ে। বেছি নালাগে, আমি বেছি নাচাওঁ, কমেও 10,000 টকা আমাক মাননিটো দিয়ক। এইটোৱে আমাৰ অনুৰোধ। আজি এই টকাৰ কাৰণে আজি আমি ইমান ৰান্ধনী গোটেই অসমতে ব্লক ভিত্তিত বিঅ ছাৰৰ জৰিয়তে এই শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ জনাওঁ যে আমাৰ যাতে দাবীখন পূৰণ কৰে। কি দাবী? এই দাবীবিলাক হ'ল আমাৰ অসম চৰকাৰৰ ন্যূনতম মজুৰি আইন ভিত্তিত ৰন্ধন কৰ্মচাৰীৰ মাননি 10,000 টকালৈ বৃদ্ধি কৰা, মাননি নিয়মীয়া আৰু সম্পূৰ্ণ আদায় দিয়া, সমস্ত বকেয়া মাননি আমাক সম্পূৰ্ণ আদায় দিয়া, মাননিৰ প্ৰদানৰ খেলি মেলি আঁতৰ কৰক, যিকোনো কাৰণত কাম হেৰুওৱা ৰন্ধন কৰ্মী এককালীন 3 লাখ টকা সাহায্য কৰক, মধ্যাহ্ন ভোজন আঁচনিখন বেচৰকাৰীকৰণ কৰা বন্ধ কৰক। যদি এইখিনি কাম বন্ধ নকৰে, যদি আমাৰ মাননি যদি আমাক মজুৰি হিচাপত নিদিয়ে, তেনেহ'লে আমি আজি যেনেকৈ ধৰ্ণাৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু 19 তাৰিখে 20 তাৰিখে আমাৰ লাগাতাৰ ধৰ্ণাৰ কাৰ্যসূচী আছে কোকৰাঝাৰ জিলাই গোটেই অসমত। যদি এইখিনি কামত যদি আমাৰ ছাকচেছ নহয়, ইয়াতকৈ আমি গধুৰভাৱে জংগী আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম।